পৃথিৱীত সকলোতকৈ সহজ কাম হৈছে বিশ্বাস ভঙা আৰু সকলোতকৈ কঠিন কাম হৈছে বিশ্বাস অৰ্জন কৰা আৰু তাতকৈও কঠিন কাম হৈছে বিশ্বাসটো ধৰি ৰাখিব পৰা। টকাই মাত্ৰ এটাই কথা কয়, যদি তুমি আজি মোক বচাই চলা তেন্তে মই এদিন তোমাক বচাই দিম। যিজনে নিজৰ দোষ দেখা নাপায় তেওঁক কোনেও কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে। জীৱনত এই 5টি বস্তু বিচাৰি পোৱা বহু কঠিন। 1. নিজৰ মনে বিচৰা ধৰণৰ এজন মানুহ। 2. নিষ্পাপ এটি মন। 3. কষ্টৰ ভাগিদাৰ। 4. নিস্বাৰ্থ প্ৰেম বা ভালপোৱা। আৰু 5. বিশ্বাসী মানুহ। এই পৃথিৱীত দুখতকৈ আৰু ভাল বন্ধু কোনো নাই, কাৰণ দুখে আমাক ভগৱানৰ কথা মনত পেলাই দিয়ে। ভাল বস্তুৰ আদৰ নাই, সেইকাৰণে যিয়ে মদ বিক্ৰী কৰে তাৰ ওচৰত গ্ৰাহক বেছি, কিন্তু গাখীৰ বিক্ৰী কৰা গোৱালে ঘৰে ঘৰে গৈ গ্ৰাহক বিচাৰিব লাগে। ভালপোৱাত কি আছে, সুখ নে দুখ? যদি সুখ থাকে তেন্তে মানুহে ইমানকে কান্দে কিয়? আৰু যদি দুখ থাকে তেন্তে মানুহে ভাল পায় কিয়? প্ৰেম আৰু বন্ধুত্ব সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। তুমি সকলোৰে প্ৰিয় কেতিয়াও হ'ব নোৱাৰা, কাৰণ তুমি মানুহ, টকা নহয়। সেইজন কেতিয়াও তোমাৰ বন্ধু হ'ব নোৱাৰে যিজনে তোমাৰ সন্মানক তলত নমাই দিব বিচাৰে। যেতিয়া কাৰোবাৰ প্ৰতি অতিৰিক্ত ভালপোৱা গঢ়ি উঠে তেতিয়া সেই ভালপোৱাৰ পৰা সুখতকৈ দুখ বেছি পোৱা যায়। সকলোকে নিজৰ কষ্ট দেখাব নাযাবা। মনত ৰাখিবা, মলম সকলোৰে ঘৰত নাথাকিলেও লৱণ বা নিমখ সকলোৰে ঘৰত থাকে। এজনী নাৰীয়ে ছলনাৰ দ্বাৰা কোনো পুৰুষক ধ্বংস কৰিব পাৰে, আৰু সেই নাৰীয়ে ভালপোৱাৰ দ্বাৰা এজন ভাল পুৰুষ গঢ়ি তুলিবও পাৰে। বেছি ৰাগ লৈ জীৱন যাপন কৰিলে তুমি কেতিয়াও সুখী হ'ব নোৱাৰা, কাৰণ ৰাগে তোমাৰ সমস্ত কাঢ়ি লৈ যাব পাৰে কিন্তু একো নিদিয়ে। যেতিয়া তুমি ভুল তেতিয়া চুপ থকাৰ মানে তুমি জ্ঞানী, আৰু যেতিয়া তুমি শুদ্ধ তেতিয়া চুপ থকাৰ অৰ্থ তুমি বিবাহিত। মানুহে মানুহক সন্মান নকৰে, সন্মান কৰে মানুহৰ অৱস্থানক। গতিকে নিজৰ অৱস্থা ঠিক কৰা, সকলো পাই যাবা। নিজৰ পৰা আমি একো আশা নকৰোঁ, কিন্তু যেতিয়া আন কোনোবাই আমাক আশাৰ প্ৰতিশ্ৰুতি দিয়ে তেতিয়া সেইটো আমি বিশ্বাস কৰি আগুৱাই যাওঁ, আৰু তেতিয়াই আমি বিফল হওঁ। জীৱনত হয়তো বহু বস্তুৱে বিচাৰি পাবা, কিন্তু এৰি অহা দিনবোৰ আৰু কেতিয়াও বিচাৰি নোপোৱা। আনে ৰূপ দেখে, মই মন দেখোঁ। আনে সপোন দেখে, মই বাস্তৱতা দেখোঁ।